নমস্কাৰ নিকিতাস কিচেনলৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ ইনষ্টেন্ট পৰঠাৰ ৰেচিপি এটা লৈ আহিছোঁ। এই পৰঠা মই আটা বা ময়দা নমঠাকৈ আৰু নেবেলাকৈ বনাইছোঁ। এতিয়া আপোনালোকেও ভাবিছে চাগৈ আটা বা ময়দা নমঠাকৈ আৰু নেবেলাকৈ পৰঠানো কেনেকৈ বনাব পৰা যায়, হয়নে বাৰু? গতিকে দেৰি নকৰি আহক তেন্তে পৰঠা বনাবলৈ আৰম্ভ কৰোঁ। পৰঠা বনাবলৈ ডাঙৰ বাটি এটাত এয়া লৈছোঁ 1 কাপ আটা, লগতে লৈছোঁ এটা মিহিকৈ কাটি লোৱা পিঁয়াজ, 2 চামুচ মিহিকৈ কাটি লোৱা ধনিয়া, সৰু চামুচেৰে 4 ভাগৰ এভাগ আজৱাইন আৰু কালজিৰা মিলাই লৈছোঁ। এতিয়া আটাইখিনি এবাৰ মিক্স কৰি লৈছোঁ। ইয়াতে এতিয়া দিছোঁ সৰু চামুচেৰে 4 ভাগৰ এভাগ নিমখখিনি ভালদৰে মিহলাই দিছোঁ। এতিয়া মই লৈছোঁ 1 কাপ পানীখিনি অলপ অলপকৈ দি ভালদৰে মিহলাই ল'ম। এয়া চাওক, এনেদৰে অলপ অলপকৈ পানী দি গোটেইখিনি ভালদৰে মিহলাই ল'ব। 1 কাপ পানী মিহলাই লোৱাৰ পাছত এয়া চাওক অলপ গোটা হৈ আছে, এইটো আৰু অলপ পনীয়া কৰি ল'ব লাগিব। সেয়ে মই আৰু আধা কাপ পানী দি ভালদৰে মিহলাই লৈছোঁ। এয়া চাওক মিশ্ৰণখিনি এনেকুৱা হ'ব লাগে। মিশ্ৰণখিনিত মোৰ সম্পূৰ্ণ 1.5 কাপ পানীৰ প্ৰয়োজন হ'ল। আপোনালোকে চাই ল'ব, অলপমান কম বেছি লাগিব পাৰে। এতিয়া মই গেছৰ ফ্লেম অন কৰি পেন এখনত এচামুচ তেল দি গৰম হ'বলৈ দিছোঁ। তেলৰ সলনি আপোনালোকে ঘিউ ব্যৱহাৰ কৰিব পাৰিব। তেলখিনি গৰম হোৱাত এতিয়া হেতা এখনেৰে পৰঠাৰ মিশ্ৰণ অলপ দি দিছোঁ। হেতাখনেৰে পৰঠাৰ মিশ্ৰণখিনি চাৰিওফালে এনেকৈ বহলাই দিব। এতিয়া পৰঠাটোৰ ওপৰ ফালটো ভালদৰে শুকাবলৈ 2 মিনিটৰ বাবে এনেদৰে ৰাখি দিম। 2 মিনিটৰ পাছত এয়া পৰঠাটোৰ ওপৰ ফালটো ভালদৰে শুকাই গৈছে। এতিয়া পৰঠাটো লুটিয়াই দিছোঁ। এতিয়া ওপৰৰ পৰা এনেকৈ অলপ হেঁচি দিছোঁ যাতে পৰঠাখন ভালদৰে ফুলি উঠে। অলপ সময় হ'বলৈ দিয়াৰ পাছত এয়া চাওক পৰঠাখনৰ দুইটা ছাইড ভালদৰে ৰঙচুৱা হৈ গৈছে। এতিয়া মই পৰঠাখন নমাই লৈছোঁ। আৰু এখন পৰঠা একেদৰেই বনাই এয়া নমাই লৈছোঁ। এই ইনষ্টেন্ট পৰঠাৰ ৰেচিপিটো আপোনালোকে এবাৰ ট্ৰাই কৰি চাব আৰু কেনেকুৱা পায় মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ৰেচিপি ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ। আৰু যদি এতিয়ালৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই ছাবস্ক্ৰাইব কৰক নিকিতাস কিচেন আৰু নটিফিকেশ্যনসমূহ সকলোতকৈ প্ৰথমে লাভ কৰিবলৈ বেল আইকনটো প্ৰেছ কৰি দিয়ক। পুনৰ নতুন এটা সহজ আৰু সোৱাদ লগা ৰেচিপিৰ সৈতে আপোনালোকক লগ পাম। আজিলৈ আহিছোঁ, ধন্যবাদ।